নপৰকৈ ঠাণ্ডা পৰিয়ে গ'ল সেয়েহে অকণমান কাপোৰত হাল সলনি কৰিব লগা হৈছে ঠাণ্ডাৰ কাৰণে যিয়ে নহওক বৃষ ৰাশিৰ বিষয়ে জনাব বিচাৰিছোঁ যোৱাটো এপিছডত মই মেঘ ৰাশিসকলৰ বিষয়ে কৈছোঁ আজি কম বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বৃষ ৰাশি ব্যক্তিসকলৰ কাৰণে 2025ত বৃষ ৰাশিসকলৰনো কেনেকুৱা যাব এতিয়া বৃষ ৰাশি কাৰ হয় যাৰ জন্ম বুলি নহয় যাৰ নামত ধৰক হৰ্ষ উ আৰু বৰে ষ্টাৰ্ট হয় যেনেকে ঈশান বা ইপসিতা বা উৰ্বশী ববিতা বা ল'ৰাৰ ক্ষেত্ৰত কৈছোঁ বিনয় বা উত্তম এনেকুৱা ধৰণৰ নামৰ ক্ষেত্ৰত কৈছোঁ যাৰ এই তিনিটা নামেৰে ষ্টাৰ্ট হয় নামটো তেওঁলোকে বৃষ ৰাশি জাতক জাতিকা বুলি গণ্য কৰিব পাৰি আৰু বৃষ ৰাশিসকলৰ কাৰণে 2025 মিশ্ৰিত ফলদায়ী মানে খুব ভালো হ'ব আৰু বহুত ক্ষেত্ৰত চেলেঞ্জেছো থাকিব চেলেঞ্জেছ কেনেকুৱা থাকিব যে যিহেতু বৃষ ৰাশি লোকসকলৰ বাবে বছৰৰ আৰম্ভণিতে শনি কৰ্মস্থানত বহি থাকিব গতিকে তেওঁলোকৰ কাৰণে হয়তো কৰ্মৰ ক্ষেত্ৰত চাপ বৃদ্ধি হ'ব পাৰে খুব বেছি প্ৰেছাৰত পৰি কাম কৰিব লগা হ'ব পাৰে যাৰ কাৰণে কাম কৰিব মন নোযোৱা হ'ব পাৰে বা কৰ্মস্থানলৈ যাবলৈ এলাহ হ'ব পাৰে বা কামত খুব বেছি লোড পাব পাৰে ওপৰৰ মানুহৰ লগত মানে অকণমান মনোমালিন্য হ'ব পাৰে দ্বিতীয়তে মানসিক আৰু শাৰীৰিক কষ্ট বৃদ্ধি পাব পাৰে মাৰ্চ মাহৰ পিছত এই ধৰণৰ কষ্টৰ পৰা মুক্তি লাভ হ'ব মানে এই ধৰণৰ কষ্ট ধৰক আৰু আপোনালোকে লাগি থাকিব নালাগে আৰু উন্নতিটো মাৰ্চ মাহৰ পিছত হয়তো হ'ব পাৰে খুব ভালকৈ আৰু দ্বিতীয়তে কম যে প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি যথেষ্ট হ'ব পাৰে গতিকে ৰিলেশ্যনশ্বিপত থকাসকলে অকণমান সাৱধানে যদি থাকে আৰু কিবা যদি কাজিয়াও লাগিছে কথা পাতি ল'লে ভাল হয় আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সুফল লাভ কৰিব মানে কাৰোবাৰ যদি হয়তো দীঘলীয়া বেমাৰ বা তেনেকুৱা কিবা হৈও আছে তেওঁলোকে যদি ধৰক এই বছৰটোত আৰোগ্য লাভ কৰিব পাৰে আৰু কেতিয়াবা হয় না মেডিচিনে কাম নকৰা এইটো বছৰত আপোনালোকৰ ট্ৰিটমেণ্টে শুভ ফল দিব পিছৰ 6 মাহ খুব ভাল যাব বৃষ ৰাশিসকলৰ ক্ষেত্ৰত মানে আপুনি ক'ব পাৰে যে মাৰ্চৰ পিছৰ পৰাই ভাল ফল পাব কাৰ্যক্ষেত্ৰত বা কৰ্ম যতে আপুনি কাম কৰি আছে চেলেঞ্জেছ থাকিব যদি আপুনি এচিভ কৰিব পাৰিব মানে আপুনি সাকসেছ লাভ কৰিব পাৰিব বছৰৰ প্ৰথম ভাগত খৰচ আহিব পাৰে বিভিন্ন ধৰণৰ খৰচ আহিব পৰিয়ালৰ লগত খৰচ হ'ব পাৰে কাৰোবাৰ আৰ্থিক দিশত আপুনি হেল্প কৰিব লগা হ'ব পাৰে কাৰোবাৰ বিয়া বাৰুৰ কাৰণে আপুনি হেল্প কৰিব লগা হ'ব পাৰে কাৰোবাৰ বেমাৰ আজাৰৰ কাৰণে আপুনি হেল্প কৰিব লগা হ'ব পাৰে উচ্চ শিক্ষাৰ কাৰণে হেল্প মানে কাৰোবাক হয়তো আপুনি ঘৰৰ পৰাই খৰচ কৰি দিছে তেনেকুৱা ধৰণৰ হ'ব পাৰে খৰচৰ ভাগটো অলপ বেছি থাকিব গতিকে ইনকাম আৰু খৰচ এই দুটা বস্তু বেলেন্সত কৰিবলৈ কিছু ধৈৰ্যৰ প্ৰয়োজন হ'ব প্ৰথম বছৰৰ প্ৰথমখিনিত বিবাহিতসকলক ক'ব বিচাৰিছোঁ যেহেতু প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি থাকিব গতিকে যিসকলে ধৰক লাভ মেৰেজ কৰিব বা তেওঁলোকৰ বিয়াৰ ক্ষেত্ৰত কথা পাতি আছে তেওঁলোকে অকণমান হয়তো ভুল বুজাবুজি হ'ব পাৰে গতিকে যিসকলে বিয়াৰ কাৰণে ৰিলেশ্যনশ্বিপত থাকি বিয়ালৈ আগবাঢ়িব বিচাৰিছে তেওঁলোকে অকণমান সাৱধানে চলিলে ভাল হ'ব প্ৰেমত যাতে ধৰক খুব বেছি অসুবিধাৰ সৃষ্টি নহয় তাৰ কাৰণে নিজকে ধৰক কথা বতৰাই হওক বা অন্য দিশত সন্তুলিত হৈ চলিলে ভাল ইনভেষ্টমেণ্টত গুৰুত্ব দিব পাৰে কিয়নো 2025ত আপোনালোকৰ আৰ্থিক দিশটো ভাল আৰু ইনভেষ্টমেণ্টে ৰিটাৰ্ণ পাব মানে টকা পইচা ফাইনেন্সিয়েল দিশত যথেষ্ট উন্নতি লাভ কৰিব পাৰিব সন্তানৰ ক্ষেত্ৰত খুব ভাল বছৰ এটা ক'ব পাৰি সন্তানক লৈ গৌৰৱান্বিত হ'ব পাৰিব সন্তানৰ কৃতিক লৈ পেলাই আপোনালোক গৌৰৱান্বিত হ'ব আৰু যিসকলে ধৰক বহু দিনৰ পৰা ধৰক সন্তানৰ কাৰণে চেষ্টা কৰি আছে বিভিন্ন ধৰণৰ ধৰক ট্ৰিটমেণ্ট লৈ আছে বা তেনেকুৱা একো হোৱা নাই এই বছৰটো তেওঁলোকৰ কাৰণে অলপ ভাল ৰিজাল্ট পাব বুলি আশা কৰিব পাৰি যিসকলে প্ৰতিযোগিতামূলক মানে চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোকে অলপ বেছি কষ্ট কৰিলে তেওঁলোকৰ হিচাপত তেওঁলোকে ৰিজাল্ট পাব মানে প্ৰতিযোগিতামূলক পৰীক্ষা যিসকলে দিব তেওঁলোকৰ কাৰণে এইটো বছৰ ভাল বুলি ক'ব পাৰি বাহন ক্ৰয়ৰ যোগ আছে সম্পত্তি ক্ৰয়ৰ যোগ আছে গতিকে যদি বাহন বা এনেকুৱাত ইনভেষ্ট কৰিম বুলি ভাবে তেতিয়াহ'লে এইটো বছৰ ভাল ঘৰ বনাব পাৰে নতুন ঘৰো আপোনালোকে আৰম্ভ কৰিব পাৰিব নতুনকৈ গৃহ নিৰ্মাণ ধৰক গৃহ প্ৰৱেশ কৰিব পাৰিব যদি পুৰণি ধৰক বহু দিনৰ পৰা হৈ উঠা নাই কামবোৰ তেতিয়াহ'লে ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত কৈছোঁ বিশেষকৈ এই বছৰত আপোনালোকৰ 2025ত গৃহ নিৰ্মাণো সম্পাদন হ'ব গতিকে 2025 বৃষসকলৰ কাৰণে এটা মিশ্ৰিত ফলদায়ী আৰু ভাল পাব পিছলৈ মাৰ্চ মাহৰ পিছৰ পৰা ভালেই ৰিজাল্ট পাব আপোনালোকে আৰু যিহেতু আমি এতিয়া ধৰক ৰাশি হিচাপে কৈছোঁ প্ৰত্যেকটো ৰাশি 2025ত কেনেকুৱা যাব কিন্তু প্ৰত্যেকজন মানুহৰে এখন বেলেগ বেলেগ হৰস্কোপ থাকে এখন কুষ্টি থাকে যিখন আমি ধৰক ডেট অফ বাৰ্থ আৰু টাইম অফ বাৰ্থ মতে পাওঁ গতিকে এই ৰাশি অনুযায়ী ধৰক যিমানখিনি তেওঁলোকৰ প্ৰেডিকশ্যন মিলিব তাৰ লগত দৰকাৰ হ'ব যে আপোনালোকে নিজৰ হৰস্কোপখন কেনেকুৱা আপোনালোকৰ কৰ্মস্থানত কি বহি আছে আপোনালোকৰ লগ্নত কি বহি আছে বা আপোনালোকৰ প্ৰত্যেকটো ঘৰত কেনেকুৱা ঘৰৰ অসুবিধা আছে সেইবোৰৰ লগত খাপ খুৱাইহে ৰাশি ফলটো মিলিব
গতিকে মই এজ এ হোল বৃষ ৰাশি 2025 কেনেকুৱা হ'ব কৈছোঁ আৰু এতিয়া এজ এ হোল আপোনালোকে এই বছৰত কি প্ৰতিকাৰ কৰিব পাৰে সেয়া ক'ব বিচাৰিছোঁ এই বছৰত বিশেষকৈ মিছা কথাক প্ৰশ্ৰয় নিদিব যদি আপুনি মিছা কথা নিজে কোৱাৰ হেবিট নাই বা নকয়ও তেতিয়াও কেতিয়াবা হয় ন আমি লোকে এটা কিবা মিছা কথা কৈছে কিন্তু তাত উপায়বিহীনভাৱে আমি সাপোৰ্ট কৰিব লাগে তেনেকুৱা ধৰণৰ কৰ্মৰ পৰা বিৰত থাকিব মিছা সাক্ষী প্ৰদান নকৰিব কেতিয়াও কাৰো কাৰণে আৰু সময়ে সময়ে দুখীয়া মানুহক যিমান পাৰে আৰু সবৰে খাদ্যৰ ভিতৰত দেই এটো নহয় যে কৰিবই লাগিব বগা বস্ত্ৰ আপুনি বগা বস্ত্ৰ ডোনেট কৰি যাব পাৰে তেতিয়া আপোনাৰ ধৰক বহুখিনি ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব গতিকে এয়া হল বৃষ ৰাশি আৰু ভালেই যাব বৃষ ৰাশি সকলোৰে ক্ষেত্ৰত কৈছো যিখিনি বেয়া আছে তাৰ কাৰণে প্ৰতিকাৰ কৈছো আশা ৰাখিছো ভাল পাইছে ইয়াৰ পিছত মই মিথুন ৰাশি লৈ আহিম ধন্যবাদ